বন্ধুসকল, আমি যেতিয়া ছুপাৰ হিৰোৰ বিভিন্ন মুভি চাওঁ তেতিয়া আমাৰ মনলৈ কেতিয়াবা নহয় কেতিয়াবা ধাৰণা আহে যে আমি যদি ছুপাৰ হিৰোৰ নিচিনা শক্তিশালী হ'ব পাৰিলোহেঁতেন। আমি এই কথা ভাবিবহে পাৰোঁ, কিন্তু বাস্তৱ জীৱনত এনেকুৱা মানুহ আছে জানো? বন্ধুসকল, বাস্তৱত ছুপাৰ হিৰো নাথাকিলেও এই পৃথিৱীত এনেকুৱা ধৰণৰ কিছু সংখ্যক মানুহ আছে যিবোৰৰ কাম দেখিলে সকলো আচৰিত হৈ উঠে, যাক আমি ছুপাৰ হিৰো বুলি ক'ব পাৰোঁ। আপোনালোকক এই ভিডিঅ'টোত তেনেকুৱা 5জন ব্যক্তিৰ কথা ক'ম যিকেইজনে নিজৰ শক্তিৰ ফলত সকলোকে আচৰিত কৰি তোলে। বন্ধুসকল, এনেকুৱাবোৰ ৰহস্যময় সঁচা ঘটনাৰ কথা জানিবৰ বাবে আমাৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলত থকা ৰঙা বুটনটো টিপি ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। স্কিল ৰানিং বেকিং। বন্ধুসকল, এইজন ব্যক্তিয়ে নিজকে যিকোনো ঠাইতে এনেকুৱাকৈ সন্তুলিত কৰিব পাৰে যে যিটো উচ্চতাত থিয় হ'লে সাধাৰণ মানুহৰ মূৰ ঘূৰাব ধৰে, সেই উচ্চতাত তেওঁ এনেকুৱা ধৰণৰ খেলা কৰে যিবোৰ দেখি সকলো আচৰিত হৈ উঠে। এইজন ব্যক্তিয়ে 3600 ফুট উচ্চতাত এডাল ৰছীৰ ওপৰত চাইকেল চলায়, আৰু ইমানেই নহয়, সিমান উচ্চতাত তেওঁ এখন হাতেৰে উল্টাকৈ ৰৈ থাকিব পাৰে, আৰু এইবোৰ কাম কৰি সকলোকে আচৰিত কৰি তোলে। এইজনে সৰুৰে পৰা নিজৰ জীৱনৰ লগত খেলা কৰি বিভিন্ন কাম কৰি আহিছে। তেওঁৰ নিচিনা এনেকৈ জীৱনৰ লগত খেলা কৰি সন্তুলিত কৰিব পৰা এই পৃথিৱীত যেন আৰু দ্বিতীয়জন ওলাব, সেইটো সম্ভৱেই নহয়। বন্ধুসকল, আৰু এজন ব্যক্তি NS ৰোনাল্ড। NX ৰোনাল্ড এনে এজন ব্যক্তি যিজনক স্পাইডাৰমেন বুলি ক'লে ভুল কৰা নহ'ব, কাৰণ এইজন ব্যক্তিয়ে ওখ পৰ্বত আৰু ওখ পাহাৰ শিলবোৰত এনেকুৱাকৈ বগাব পাৰে যেন তেওঁ সমতলতহে বগাইছে। এওঁৰ এটা আচৰিত গুণ আছে যে এওঁ পাহাৰ পৰ্বতবোৰ বগাবলৈ কোনো ধৰণৰ সা-সামগ্ৰী ব্যৱহাৰ নকৰে। এইজনেই পৃথিৱীৰ একমাত্ৰ ব্যক্তি যিজনে খালী হাতেৰে 2900 ফুট উচ্চতাত থকা হেলিকেপছন নামৰ এটা শিলৰ পাহাৰ 3 ঘণ্টা 45 মিনিটৰ ভিতৰত বগাবলৈ সক্ষম হৈছিল। আৰু এজন ব্যক্তি জন ফেৰাৰো। আমেৰিকাত বাস কৰা জন ফেৰাৰো এজন বডি বিল্ডাৰ আৰু ৰেচলিং কৰা যুৱক। আৰু তেওঁৰ অন্যতম শক্তি এইটোৱেই, তেওঁৰ মূৰটো অন্য মানুহতকৈ বহু গুণ মজবুত। আপোনালোকে ভিডিঅ'টোত দেখিছেই যে কেনেকৈ তেওঁ নিজৰ মূৰৰ সহায়ত খেলা কৰিছে। তেওঁৰ মূৰটো এটা টান শিল বুলি ক'লে ভুল কোৱা নহ'ব, কাৰণ কোনো ধৰণৰ নৰ্মেল মানুহৰ এনে কাম কৰাটো সম্ভৱ নহয়। চাওকচোন, এওঁ নিজৰ মূৰটোৰ সহায়ত কি ভাঙিব ধৰিছে। এওঁৰ কাণ্ডবোৰ সঁচাই আচৰিত নহয়নে? তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বিম হোফ। যিমানেই ঠাণ্ডা নহওক কিয় আনহে নালাগে, বৰফৰ পাহাৰৰ মাজত -7 ডিগ্ৰী চেলছিয়াছত এওঁক ৰাখিলেও এওঁ আৰামত থাকিব পাৰে। আচৰিত কথা এইটোৱেই, তেওঁ এই সময়ছোৱাত সম্পূৰ্ণ খালী গাৰে থাকিব পাৰে। হয়, এই সময়ছোৱাত কোনো ধৰণৰ কাপোৰ পৰিধান নকৰে। এওঁক যেতিয়া মানুহে সুধিছিল যে কেনেকৈ ঠাণ্ডা সহ্য কৰিব পাৰে, তেওঁ তেতিয়া কৈছিল যে বহুতো সাধনাৰ ফলত তেওঁ নিজৰ মগজুক কণ্ট্ৰল কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আহিবলগীয়া ভিডিঅ'টোত মই ডুবাই চহৰৰ কিছুমান নজনা কথা আপোনালোকক ক'ম। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।